ছোৱালীজনী বৰ মৰম লগা মা তই লগ পালে বিৰাট ভাল পালিহেঁতেন চাই থাকিব মন যায় নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ দেৱজিৎ এমেজিং ফেক্টলৈ অন্য এটা ভিডিঅ'লৈ আপোনাক বহুত স্বাগতম জনাইছোঁ তো বন্ধুসকল আপুনি ইতিমধ্যে গম পায় যে ৰং চেনেলত জনপ্ৰিয়তা অৰ্জন কৰা দুটি মনৰ জোনাক নামৰ ধাৰাবাহিকখন অৱশেষত অন্ত পৰিল তো এই ধাৰাবাহিকখনৰ পৰা আপুনি মই কি শিকিলোঁ আৰু কি হেৰুৱালোঁ তাকেই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ তো ভিডিঅ'টো শেষলৈ চাব আৰু যদি আপুনি এই চেনেলটো নতুনকৈ চাই আছে তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব তো বন্ধুসকল দুটি মনৰ জোনাক নামৰ ধাৰাবাহিকখনৰ পৰা আপুনি মই বহুতো নজনা কথা জানিবলৈ পাৰিলোঁ এগৰাকী মাতৃৰ বাবে কৰিব নোৱাৰা কাম যে পৃথিৱীত একো নাই এটা সুন্দৰ অভিনয়ৰ যোগেদি বিক্ৰমৰ পৰা শিকিব পাৰিলোঁ এগৰাকী কন্যাৰ বাবে যে নোৱাৰা কাম একোৱেই নাই এই ধাৰাবাহিকখনৰ পৰা শিকিব পাৰিলোঁ লগতে এগৰাকী বন্ধুৰ বাবে নোৱাৰা কাম যে একো নাই তাকেই প্ৰাণ নিশি প্ৰবাল আৰু আৰোহীৰ পৰা শিকিব পাৰিলোঁ যে এজন বন্ধুই যিকোনো মুহূৰ্তত আনজন বন্ধুক কেনেদৰে সহায় কৰিবলৈ সাজু থাকে এই ধাৰাবাহিকখনৰ পৰা শিকিবলৈ পাৰিলোঁ তাৰোপৰি বিক্ৰম আৰু কস্তুৰীৰ মধুৰ প্ৰেমে অভিনয়ৰ যোগেদি অনুৰাগীসকলক জোনাকৰ সৃষ্টি কৰিলে সঁচাকৈয়ে এনেকুৱা এখন ধাৰাবাহিক যিখন ধাৰাবাহিকৰ পৰা বহুতো নজনা কথা শিকিবলৈ পাৰিলোঁ এই ক্ষেত্ৰত আপোনাৰ মতামত কি হয় তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব আৰু যদি ভৱিষ্যতলৈ আপুনি পুনৰ এনেকুৱা ধৰণৰ ধাৰাবাহিক বিচাৰে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব তো বন্ধুসকল ধন্যবাদ জয় আই অসম।